এক উচিত বিচাৰ লোৱা আৰু সেই বিচাৰটোকেই নিজৰ জীৱন কৰি লোৱা। মন মগজু সপি দিয়া তাত আৰু বাকী সকলো কিনাৰত থৈ দিয়া। এয়াই হৈছে সফলতাৰ প্ৰাপ্তিৰ উৎকৃষ্ট উপায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, JS ষ্টুডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্বামী বিবেকানন্দৰ এই মহৎ বাণীৰে আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানুহে বিনা লক্ষ্যত জীৱনত একোৱেই কৰিব নোৱাৰে। লক্ষ্য অবিহনে আমাৰ জীৱনটো এখন বঠাবিহীন টুলুঙা নাও। নৈৰ প্ৰচণ্ড সোঁতে সেই নাও কিনি লৈ যাব আপুনি টলকিবই নোৱাৰিব। সেয়ে জীৱনত এটা ডাঙৰ লক্ষ্য বান্ধি লৈ এখন কাগজত সেই লক্ষ্য ডাঙৰ ডাঙৰ আখৰেৰে লিখি লওক আৰু সদায় ইয়াক বাৰে বাৰে চাওক, পঢ়ক। এই লক্ষ্য প্ৰাপ্তি সফলতাৰ বাবে মন স্থিৰ কৰি লওক। প্ৰতিদিন প্ৰতি পল সেই লক্ষ্য, সেই সফলতাৰ দিশে আগবাঢ়ক। সফলতা আপোনা আপুনি আপোনাৰ কাষলৈ আহিব। সকলো মানুহেই নিজৰ সৰু সৰু কিছুমান লক্ষ্য প্ৰস্তুত কৰি নিজৰ জীৱন অতিবাহিত কৰে। যেনে ধৰক ৰাতিপুৱা শুই উঠা, গা পা ধোৱা, খাদ্য গ্ৰহণ কেতিয়া কৰিব বা কেনেদৰে কৰিব, নিজৰ দৈনন্দিন কামত কেনেদৰে যাব, কেনেদৰে আহিব, কি খাব, কি নাখাব, কি পিন্ধিব, কি নিপিন্ধিব ইত্যাদি ইত্যাদিবিলাক। সাধাৰণ মানুহে সৰু সৰু কিছুমান লক্ষ্য লৈ নিজৰ জীৱনটো পাৰ কৰি দিয়ে, কিন্তু ডাঙৰ লক্ষ্য তেওঁলোকে নাভাবেই। যেতিয়া নাভাবেই, তেনে ক'ত তেওঁলোকৰ ডাঙৰ লক্ষ্য প্ৰাপ্তি হ'ব? ক'ত তেওঁলোকে সফলতা লাভ কৰিব? সম্ভৱ হ'ব জানো তেওঁলোকে সেই সফলতা লাভ কৰা? সকলো সাধাৰণ মানুহৰ লক্ষ্য নিৰ্ধাৰণ কৰে তেওঁলোকৰ নিজৰ পৰিয়ালে। তেওঁলোকে বাস কৰা সমাজখনে নিৰ্ধাৰণ কৰে। আৰু এনে লোকে সেই মেৰ পাছতেই সোমাই নিজৰ জীৱনটো পাৰ কৰি দিব লগা হয়। কিন্তু এইটোও ঠিক যে এদিনো যদি আপোনাৰ জীৱনত কোনো ধৰণৰ সমস্যা অহা নাই, তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। আপুনি যোৱা পথ সঠিক হোৱা নাই। কিন্তু যিসকল স্পেচিয়েল, যিসকলক খাছ ব্যতিক্ৰমধৰ্মী ব্যক্তি বুলি কোৱা হয়, তেওঁলোকে কিন্তু নিজৰ গ'ল নিজে সাজি লয়। আৰু যেনেকুৱাই লাগে বাধা নাহক, সেই বাধাৰ প্ৰাচীৰ ভাঙি নিজৰ লক্ষ্যত উপনীত হয় আৰু এটা খুব সুন্দৰ জীৱন অতিবাহিত কৰে। স্বামী বিবেকানন্দৰ কেইটিমানতে মহৎ বাণী সাৰোগত কৰিব বিচাৰিছোঁ। সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্যই হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। যিজনে তোমাক সহায় কৰে সেইজনক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক ভাল পায় সেইজনক কেতিয়াও ঘৃণা নকৰিবা। যিজনে তোমাক বিশ্বাস কৰে সেইজনক কেতিয়াও নঠগাবা। তুমি যি ভাবা সেয়াই হ'ব। যদিহে তুমি নিজকে কমজুৰি বুলি ভাবিছা, তেনেহ'লে তুমি কমজুৰি হৈ যাবা। যদি তুমি নিজকে বলি বুলি ভাবিছা, তেনেহ'লে শক্তিশালী হৈ যাবা। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ'সমূহ প্ৰথমেই পাবলৈ কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বাই বাই।